আজিকালি তুমি চিঠি নিলিখা হ'লা। আজিকালি তুমি চিঠি নিলিখা হ'লা। নিলিখা হ'লা চিঠিত অভিমানৰ ব্যথা। আৰু ময়ো আজিকালি তোমাৰ কুকুৰা ঠেঙীয়া আখৰৰ আগ বাকৰ আঁত ধৰি আঁকিব নোৱাৰা হ'লোঁ তোমাৰ সুখৰ ধনাত্মক আৰু দুখৰ ঋণাত্মক গ্ৰাফডাল। এদিন অভিমানৰ পৰিধি বাঢ়ি গ'ল দুখন হৃদয়ৰ দূৰত্ব। শব্দৰ মায়াজালত মৰমৰ মালা গাঁঠি তুমি আজিকালি নিলিখা হ'লা পত্ৰ। হয়তো সময়ৰ টাকুৰিত নাচি নাচি তুমিও হৈ পৰিলা একান্তই ব্যস্ত। এনেকৈয়ে এদিন তুমি হেৰাই গ'লা আৰু হেৰুৱাই পেলালা মোৰ পুৰণা ঠিকনা। হয়, সঁচা কথা। খাকী খামত সোমাই অহা তোমাৰ চিঠিৰ ভাজত তোমাৰ বতৰা পঢ়িবলৈ নাপাই মোৰো হৈছিল বহুত কষ্ট। তোমাক কোনোদিনেই বুজাব নোৱাৰিম মোৰ দুখৰ দিশ আৰু প্ৰস্থ। তুমি হেৰাই গ'লা তোমাৰ উজনিমুৱা গতিত। মই কিন্তু হেৰুৱাব নোৱাৰিলোঁ তোমাৰ ঠিকনা। জীৱনৰ কোনো এক হীৰক মুহূৰ্তত পৰিচয় হৈছিল বাবেই লিখি ৰাখিছিলোঁ যত্নৰে সকলোৰে আদিতে। আজিকালি তুমি চিঠি নিলিখা হ'লা। নিলিখা হ'লা চিঠিত অভিমানৰ ব্যথা। আৰু